চেনেল ডলি ষ্টল বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ ঘৰতে সোমাই আছে সেইকাৰণে আহক প্ৰথমতে স্বাধীনতা দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জনালোঁ এবাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰণে মই ওচৰৰ ষ্টেডিয়াম মালিগাঁও NF ৰেলৱে ষ্টেডিয়ামখনত আহিছোঁ ভণ্টি ডেন্স আছে মানে আমাৰ স্কুলৰ ফালৰ পৰা ৰেলৱে স্কুলৰ ফালৰ পৰা ডেন্সৰ গ্ৰুপ আছে প্ৰতিবাৰে আহোঁ ইয়াতে ২৬ জানুৱাৰী ১৫ আগষ্টত সেয়েহে চাই থাকক আজি ময়ো আনন্দ লৈ আপোনালোকো লগ স্বাধীনতা দিৱসত আৰু এইখিনিতে কওঁ যে স্বাধীনতা দিৱস NF ৰেলৱে ষ্টেডিয়াম আহি পালোঁ আমি ইতিমধ্যে ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওক চাৰিওফালৰ দৃশ্য কি ধুনীয়াকৈ সজাই তোলা হৈছে ৰং বিৰঙী বেলুন চাওক মানুহবোৰ আহিব ধৰিছে চাওক মই গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক যিফালেৰে আহি আছে মানুহবোৰ চাওক পৰিৱেশটো গোটেই NF ৰেলৱে হেড GM ছাৰ আহি পাইছে আৰু তেখেতক আদৰণি জনোৱা হৈছে চাওক GM ছাৰ আহি পালে আৰু তেখেতক মাছফাচেৰে আদৰণি জনোৱা হৈছে আৰু তেখেত আগবাঢ়ি গৈছে আজি স্বাধীনতা দিৱসৰ য'ত উদযাপন হ'ব তাৰেলৈকে চাই থাকক চাওক মাছ ফাষ্ট ষ্টাৰ্ট হ'বই আৰু ষ্টাৰ্ট হৈয়ে গ'ল আৰু কি ধুনীয়াকৈ মাছ ফাষ্ট কৰিছে চাওক আৰু ৰিপাব্লিক ডে আৰু ইণ্ডিপেণ্ডেন্স ডেৰ এইটোৱে আকৰ্ষণীয় সকলোতকৈ মাছ ফাষ্ট আৰু যিসকল মহান ব্যক্তিৰ বাবে আমি আজি এনেকৈ মুকলিকৈ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিছোঁ আৰু তেওঁলোকৰ মহান ত্যাগক শত সহস্ৰ কোটি প্ৰণাম জনাইছোঁ There is a platoon of the Territorial Army led by Commander Sri Gautam Sonowal. And there is a platoon of the Civil Defense and is led by Commander Sri Mithai Sargan Bhattacharya. And you have times the platoon of the Scout and Guide is led by Ms. Banani Devi. Ms. Banani Devi is the platoon commander. There's also the band. The band is led by Commander Sri Jogendra Hazarika, Head Constable. A great round of applause to all the contingent for demonstrating the demonstrating the march past. रही है आने वाले वर्ष हम लोगों के लिए एक পুৰা ফটো উঠিছে আৰু চাওক সেইজনীয়ে পুৰা পোষ্ট দিছে আৰু ফটো উঠিছে কুকুৰটোৱে কিবা কৰি দেখাব চাওকচোন কি ধুনীয়াকৈ কৰিছে তেওঁলোকক কি ধুনীয়াকৈ ট্ৰেইনিং দিয়া হৈছে কুকুৰকেইটাক চাওক
आगे चलो ना, आगे नहीं देता ना, आगे खड़ा हो गया। কণ্ঠশিল্পী দীপ্তি সোণোৱাল বা আৰু তেওঁৰ সতীৰ্থসকলে গীত পৰিৱেশন কৰা মুহূৰ্ত কি ধুনীয়াকৈ গীত গাইছে শুনকচোন আপোনালোকো भारत हमको जान से प्यारा है सबसे न्यारा गुलिस्तां हमारा है सदियों से भारत भूमि दुनिया की शान है भारत माँ की रक्षा में जीवन कुर्बान है भारत हमको जान से प्यारा है सबसे न्यारा আৰু মহাপুৰুষজনাৰ সৃষ্টিৰে এটি সত্ৰীয়া নৃত্য আগবঢ়ালে ধুনীয়া বাৰজন খুব সুন্দৰকৈ নাচিছে বাৰজনে চাওক আৰু ধুনীয়া ধুনীয়া প্ৰগ্ৰেম আহি আছে চাই থাককচোন ভিডিঅ'টো শেষলৈ হাই দীক্ষিতা বা স্কুলৰ ষ্টুডেণ্টছ অৰ্থাৎ ৰেলৱে হায়াৰ ছেকেণ্ডেৰী স্কুল মালিগাঁৱৰ ষ্টুডেণ্টসকলে খুব সুন্দৰকৈ ডেন্স কৰিছে চাওকচোন গোটেই ডেন্সটো মই মাজে মাজে ক্লিপছবোৰ দিছোঁ আপোনালোকে ধুনীয়াকৈ উপভোগ কৰক দেই
ভাল খবৰ অঁ তাৰপিছত এই খালি ইয়াৰ খালি ব্লগ বনাব হৈছে বাকী একো কৰা নাই আমাৰ ডান্স চোৱাই নাই আৰু বাকী ভিডিঅ'খিনি মই কণ্টিনিউ কৰিম এতিয়া মই বাছ মোবাইলটো লৈছোঁ বাকী একো কাম নাই গাইজ ডলিৰ চেনেলটো একদম ছাবস্ক্ৰাইব নকৰিব কাৰণ তাই একো নিদিয়ে তাই এনেই বকি থাকে খালি আজি আহিছে আমাৰ ডান্সো চোৱা নাই ব্লগ বনাই আহিছে এনে হৈছে হেল্ল' গাইজ আপোনাৰ কি নাম কি হয় ক'ত থাকে এইবিলাক সুধি আহিছে আমাৰ ডান্সে চোৱা নাই হ'ল নেকি বাইটো কথা হেপী ইণ্ডিপেণ্ডেন্স ডে নেতাজী বিদ্যাপীঠ লিলু হাই ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্টছবোৰৰ ডেন্স পাৰফৰ্মেঞ্চটো চাই লওকচোন খুব সুন্দৰকৈ নাচিছে স্কাউট এণ্ড গাইডৰ ফালৰ পৰা কৰা ডেন্স পাৰফৰ্মেঞ্চ চাওকচোন আপোনালোকে GM ছাৰৰ লগত ফটো উঠা মুহূৰ্ত আমি ডান্স কৰি উঠিলো ফাইনেলি আমি ডান্স হেপী ইণ্ডিপেণ্ডেন্স ডে আৰু আপোনালোক সকলোৱে যে বিচাৰি থাকে এখেতৰ চিষ্টাৰ আৰু সবে লাইক কমেন্ট আৰু শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব দৰ্শনা বাই বাই বহুত মিছ কৰিম কাৰণ আমাৰ আজি লাষ্ট ডে নো ওকে লগ পাম তে পিছত ব্ৰাইটনেছ কমাস্তি কৰি হানো পানি ভকি থাকা ও বাবা কোৱা লাইক শেয়াৰ কমেন্ট আৰু কি সাবস্ক্ৰাইব কৰিব এই সবে কমনে হ্যাপি ইণ্ডিপেণ্ডেন্স আমাৰ আহি পালোঁ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ বহুত ভাগৰ লাগিছে এতিয়া ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইবটো একদম নকৰাকৈ নাযাব দে আৰু এইখিনিতে কথা কওঁ মই ভিডিঅ'টো আজি 15 আগষ্টৰ দিনাই কৰিছিলোঁ কিন্তু ভিডিঅ'টো আপলোড দিওঁতে কেইদিনমান দেৰি হ'ব পাৰে কাৰণ এইকেইদিন মানে মোৰ ভণ্টিৰ এক্সাম চলিব কালি 16 তাৰিখ মানে সোমবাৰৰ পৰা তাইৰ এক্সামৰ কাৰণে PDF ফাইল বনাব লাগিব গুগল মিটত হ'ব সেনেকৈ বহুত মানে কিবা কিবি নেটৰ জেমেলা আৰু সেইকাৰণে ডেটা চেটা বহুত লাগিব ভিডিঅ'টো আপলোডিং দিওঁতে অলপমান দেৰিও হ'ব পাৰে নেটৰ প্ৰব্লেমৰ কাৰণে সেইকাৰণে বেয়া নাপাব দেৰিকৈ ভিডিঅ'টো আপলোড দিম আৰু যেতিয়া ভিডিঅ'টো আপলোড দিম আপোনালোকে নিশ্চয় চাব আৰু লাইকটো একদম কৰিব দেই বাই বাই ৰ'ব এইখিনিতে কথা কওঁ যিহেতু স্বাধীনতা দিৱস যোৱাৰ পিছতে ভিডিঅ'টো মোৰ আপলোড হ'ব তথাপিও এষাৰ কথা কওঁ যে স্বাধীনতা দিৱসৰ পতাকাবিলাক বহুতে চাইকেল বা বাইক বা কাৰ এইবিলাকত লগাই লয় যাতে সেই পতাকাখন জাতীয় পতাকাখন হৈছে আমাৰ দেশৰ সন্মান যিহেতু সেইখন সন্মান হয় সেইবাবে আপোনালোকে ৰাস্তাই ঘাটে যাতে ক'তো দলিয়াই নিদিয়ে কাৰণ ভালকৈ থৈ দিব সযতনে জাতীয় পতাকাখন সেইখিনিয়ে আজি ভিডিঅ'টোত কিবা যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব দেন বাই বাই আজিলৈ নেক্সট ভিডিঅ'ত লগ পোৱা খাজিল বাই বাই